হেল্ল' বন্ধুসকল নমস্কাৰ মই গৌতম আৰু মই গৌতমে স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ আৰু গৌতমborah ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। গতিকে এটা খুব সুন্দৰ আৰু এটা খুব সৰু ভিডিঅ' মই আপোনালোকৰ বাবে প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। গাড়ী এখন আহি গৈছে লৈ আছোঁ। আপোনালোকে জানেনে বাৰু অসমৰ ভিতৰত সকলোতকৈ ডাঙৰ বুদ্ধদেৱৰ মূৰ্তিটো বাৰু ক'ত অৱস্থিত আৰু সেই মূৰ্তিভাগে যে আপোনাৰ ভাৰতৰ দ্বিতীয় স্থানত আছে। আৰু মোৰ লগত আছে মোৰ বন্ধু বিজিত আৰু সি বাইক লৈ ৰেডি। গতিকে বলক বাইকত উঠোঁ আৰু আমি চিধা যাওঁ সেই মূৰ্তিটোৰ কাষলৈ। অ' ভাই বল। গতিকে বাইকত উঠিলোঁ আৰু এতিয়া বৰ্তমান আমাৰ জাৰ্ণি আৰম্ভ কৰিছোঁ। গৈ আছোঁ আমাৰ ডেষ্টিনেশ্যনলৈ আৰু বৰ্তমান আছোঁ ডিগবৈত। এইটো হৈছে আমাৰ ডিগবৈ ৰেলৱে ষ্টেচনৰ ক্ৰচিং আৰু চাওকচোন ইমান সুন্দৰকৈ এখন ট্ৰেইন আহিছে, মানে এখন ইণ্টাৰচিটি হয়। ইণ্টাৰচিটি ইতিমধ্যে আহি ডিগবৈ ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মত এয়া সোমাইছেহি। আপোনালোকে চাওক। আমাৰ ডিগবৈ ৰিফাইনেৰীত যিমান অলাগতিয়াল গেছ উৎপন্ন হয়, সেই গেছসমূহ এনেকৈ ৰিফাইনেৰীৰ বাহিৰত এনেকৈ ওখ এটা টাৱাৰত সেই গেছখিনি জ্বলাই দিয়া হয়। চাওক আপোনালোকে ডিগবৈত আহিলে আপোনালোকে এই জ্বলি থকা জুইকুৰা দেখিবলৈ পাব। আমি আহি য'লৈ আহিছিলোঁ সেই স্থান ইতিমধ্যে আমি পাইছোঁহি আৰু যিটো বৌদ্ধ মন্দিৰলৈ আমি আহিছোঁ সেই বৌদ্ধ মন্দিৰটো বহুত পুৰণা। চাওকচোন কিমান চনত স্থাপিত, 1937 চনত। 1937 চনতে স্থাপন কৰা এই বৌদ্ধ মন্দিৰটো এবাৰ আমি স্বচক্ষে দৰ্শন কৰোঁ আহোঁ। তো বন্ধুসকল আমি যিটো ঠাইলৈ আহিছিলোঁ বৰ্তমান সেই ঠাই আমি বৰ্তমান পাই গৈছোঁহি আৰু মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। আৰু সেইভাগে হৈছে সেই মূৰ্তিভাগ। গতিকে বলক তালৈ যাওঁ আৰু যদি মন্দিৰৰ ভিতৰত যদি আমি ভান্তে বাবাক যদি আমি পাওঁ, তেওঁলোকক আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম মূৰ্তিভাগ কেতিয়া স্থাপন হৈছিলে বা কেতিয়া কি কৰা হৈছিলে, সেই সকলোবিলাক কথা আমি সেই ভান্তে বাবাৰ পৰা জানিবলৈ চেষ্টা কৰিম। গতিকে বলক পলম নকৰি আমি সোমাই যাওঁ। সেই ভাগ আৰু ৱালতে খুব ধুনীয়া ধুনীয়া কিছুমান কথা লিখা আছে। বুদ্ধং শৰণং গচ্ছামি। এইফালে আপোনালোকে চাবলৈ পাৰে। বন্ধুসকল আপোনালোকে জানেনে বাৰু অসমৰ সকলোতকৈ ওখ বুদ্ধদেৱৰ মূৰ্তিভাগ ক'ত অৱস্থিত আৰু ভাৰতবৰ্ষৰ দ্বিতীয় স্থানত থকা বুদ্ধ মূৰ্তিভাগ ক'ত অৱস্থিত? হয় বন্ধুসকল, সেই মূৰ্তিভাগ অৱস্থিত হৈছে ডিগবৈত আৰু সেই মূৰ্তিভাগেই হৈছে বন্ধুসকল এই ভাগ। আৰু এই ভাগ বুদ্ধদেৱৰ মূৰ্তিৰ উচ্চতা হৈছে 52 ফুট। আৰু আপোনালোকে যদি গুগলত চাৰ্চ কৰে বা গুগলত যদি আপোনালোকে চায় যে অসমৰ সকলোতকৈ ওখ বুদ্ধদেৱৰ মূৰ্তিটো ক'ত অৱস্থিত, তেতিয়াহ'লে আপোনালোকে গুগলত দেখা পাব যে ডিগবৈত অৱস্থিত। আৰু ভাৰতবৰ্ষৰ দ্বিতীয় স্থানত থকা সকলোতকৈ ওখ বুদ্ধদেৱৰ যদি মূৰ্তিটো আপোনালোকে গুগলত চাৰ্চ কৰে, তেতিয়াহ'লে সেই একেই আপোনালোকে 52 ফুট উচ্চতাৰ এই ডিগবৈত অৱস্থিত মূৰ্তিভাগৰ কথাই আপোনালোকে গুগলতো পাব। গতিকে বলক এটা খুব সুন্দৰ ভিডিঅ' মই আপোনালোকক সকলোবিলাক দেখাবলৈ চেষ্টা কৰিম। আৰু এটা খুব জানিবলগীয়া কথা যে ভাৰতবৰ্ষৰ দ্বিতীয় স্থানত থকা আৰু অসমৰ প্ৰথম স্থানত থকা বুদ্ধদেৱৰ ওখ মূৰ্তিটো আমাৰ ডিগবৈত অৱস্থিত। তো বন্ধুসকল আপোনালোকক মই কৈছিলোঁ যে আৰম্ভণিতে আহোঁতেই কৈছিলোঁ যে মন্দিৰৰ ভিতৰলৈ গৈ যদি আমি কোনো ভান্তে বাবাক যদি লগ পাওঁ, তেতিয়াহ'লে তেওঁৰ মুখেৰে আমি সকলোবিলাক জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোককো তেওঁলোকৰ মুখেৰে এই মূৰ্তিভাগৰ সকলো বিষয়ে আপোনালোকক মই জনাবলৈ চেষ্টা কৰিলোহেঁতেন। কিন্তু দুৰ্ভাগ্যবশতঃ কথা যে আহি পেলাই আমি এজনো ইয়াতে আপোনাৰ ভান্তে বাবাক আমি লগ নাপালোঁ। তেওঁলোকে বিশেষ কিবা কাৰণত বাহিৰলৈ গৈছে। আমাৰে দুৰ্ভাগ্য যে আমি তেওঁলোকক লগ কৰিব নোৱাৰিলোঁ আৰু তেওঁলোকৰ মুখৰ পৰা আপোনালোকক আমি জনাবলৈ নোৱাৰিলোঁ যে মূৰ্তিটোৰ সমগ্ৰ কথা। গতিকে আমি মূৰ্তিটোৰ বিষয়ে যিমানখিনি জানো সেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ যে মূৰ্তিটোৰ উচ্চতা হৈছে 52 ফিট আৰু
মূৰ্তিটো আপোনাৰ ভাৰতবৰ্ষৰ দ্বিতীয় স্থানত আছে আৰু অসমৰ প্ৰথম স্থানত আছে ওখ মূৰ্তি হিচাপে। তো বন্ধুসকল, আৰু এই মূৰ্তিভাগৰ আগফালে এটা খুব সুন্দৰ গৃহ এটা আছে, আৰু এই গৃহতে সুন্দৰকৈ শুৱাই থোৱা হৈছে এটা খুব ডাঙৰ বুদ্ধদেৱৰ মূৰ্তি। আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। Till I get up, time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. Through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. তো বন্ধুসকল, এইটোৱে আছিল আজিৰ ভিডিঅ'টো। খুব সৰু ভিডিঅ' কিন্তু খুব জানিবলগীয়া ভিডিঅ'। আৰু মন্দিৰভাগ দৰ্শন কৰি পেলাই আমি বৰ্তমান ওলাই আহিলোঁ আৰু ঘৰমুৱা হ'ম। গতিকে এইটোৱে আছিল আজিৰ ভিডিঅ'টো। ভিডিঅ'টো ইমানেই আছিল। যদি ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। গতিকে এয়া আমাৰ বাইক লৈ মোৰ বন্ধু বিজিত ৰেডি। গতিকে বাইকত উঠিম আৰু ঘৰমুৱা হ'ম। ভিডিঅ' সামৰি বৰ্তমান আমি ঘৰমুৱা হ'লোঁ।